গুড মৰ্নিং স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ আৰু আজি মাৰ ঘৰত হৈছে তৃতীয়টো দিন এইটো দেখিছেনে মাছটো আজি মানে 3 নম্বৰ দিনটো আৰু আজি ঘৰৰ ফিচাৰী মাৰিছে মানে পুখুৰীতে মাছ কেইটামান ধৰি ভাত খাম বুলি ভাবিছোঁ চবেই একেলগে তো দেউতা হাজবেণ্ড আৰু ভাইটি চব নামিছে ব'লক আমিও যাওঁ আৰু অকণমান এনজয় কৰোঁগৈ পথাৰৰ পৰিৱেশটো তো ব'লক আৰু এইটো দেখিছে পাণ গছত কেনেকৈ লাগি আছে তোক এইটো চা মইনা আমি তিতি ধৰিম ন তো ব'লক এতিয়া পুখুৰীত মানে এটা ভাল মাছ সোমাইছে এবাৰ বাৰে বাৰে জালত লাগে বাৰে বাৰে এৰি মানে খাই যায় এনেকুৱা হৈ আছে তো আজি দেউতাই ভাবিছে ইহঁত গোটেইকেইটা থাকোঁতে আৰু মাছটো যদি ধৰিব পাৰোঁ একেলগে খায়ো ভাল লাগিব আৰু আমাৰ ল'ৰাই মানে বিশেষকৈ মাছ বহুত ভাল পায় খাবলৈ নহয় দেই চাবলৈহে ভাল পায় সি তো সেইটো কাৰণে নাটনীয়াকৰ কাৰণে লাগি আছে তো ব'লক এইখন আমাৰ দেউতাই মাৰিছে সেয়া আমাৰ পথাৰ এইফালে ধান কাটি আছে কিছুমানৰ কটা হৈছে কিছুমানে কৰি আছে এনেকুৱা হয়তো মোৰ টুকু সি খুব ভাল পায় পুখুৰীত আহি পেলাই এইবিলাক কৰি বহুত ভাল পায় একদম সৰু পায় আৰু ৰাতিপুৱা আমি আজি ক্ষীৰ খালোঁ দেউতাই ক্ষীৰ বনালে ইমানেই ভাল লাগিছিলে দেখুওৱা নহ'ল অৱশ্যে খুব উৎপাতকৈ কামবিলাক কৰা হৈছিল কাৰণে ভিডিঅ' নকৰিলোঁ তো আমি ক্ষীৰ খালোঁ আজি কি ধুনীয়া লাগিছে অকণমান আছে বাৰু পিছত দেখাম আপোনালোকক কেতিয়াবা এনেকৈ মানে জাল মৰাবিলাক চাই ভাল লাগে আগতে এইবিলাকতে ডাঙৰ হোৱা সৰুৰ পৰা এতিয়া চাবলৈ নোপোৱা হ'লোঁ এইজন ওচৰৰে ককা এজন ধান কাটি আছিলে আহি বহিলে চালোঁ বহুত বেছি ফূৰ্তি লাগিলে আমাৰ তিতি এটা পালে ন ইয়া আমাৰ মচুৱা এইকেইটা এটা মচুৱা মানে এক নম্বৰ এলিয়ে হোৱা দুখ একো কৰিব পৰা নাই পুঠি মাছ এটা ধৰিছে এইটো কাকা তিতি এটা দেই চাবা দেই আধাখিনি ওলাই আহিছে কিন্তু মাছটো এইটো চা কাকাই তিতি আনিছে চা এইটো জালত এইটো চা লাগিলে বোলা এইটো তিতি চা এইটো কি এটা শেষ অকণমান ওলাই আছে ক'ত যাব ফাঁচি মুডালতে ফাঁচি লাগিলে নহয় যাব এইটো চা বৰালি মাছ এইটো তিতি নিদিবা তিতি এটা পালে কোনটো তিতি ক'ত আছে এইটো গাইজ বহুত সময়ৰ পিছত এতিয়া আমাৰ চিকাৰটো সম্ভৱ হ'লগৈ মানে ঘৰলৈ গুচি গ'লোঁ মই এতিয়া দৌৰি আহিছোঁ এয়া ৰ'ব নেখাম মাছটো বহুত ধুনীয়া মাছ এটা ধৰিছে আইতাও নামি গ'লোঁ মাছ ধৰিবলৈ সেইটো কিমান ডাঙৰ বৰালি ওজনটো কৈ দিয়া 3 কিলো হৈ যাব আজি খোৱাহে কথা আৰু এইটো চাওক এইটোৰ কাৰণে বহুত কষ্ট কৰিছে আজি জেদ মানে ইয়াক ধৰিবই মাঘৰ বিহু আগতীয়াকৈ পালন এবাৰ মাঘৰ বিহুত আমাৰ এনজয় কৰা নহ'ব মানে ভাইটিৰ পৰীক্ষা আৰু ধুনীয়াকৈ খোৱাহে কথা ডাঙৰ বৰালি মাছ আৰু কিবা কিবি পাইছে সেয়া ঘৰত দেখামগৈ বাৰু মাঘৰ বিহুত মানে এবাৰ ভাইটিৰ মেট্ৰিক পৰীক্ষা আহি আছে যিহেতু এনজয় কৰা নহ'ব আজিয়ে ভালকৈ খাই লওঁ আৰু বোলক এয়া দেখিছে নহয় আইতা আৰু নাতি এইফালে ভাইটি এইফালে আমাৰ মাৰ আইতা নোৱাৰিলে ৰখিব তেওঁ মাছ ধৰা দেখি একদম নামিয়ে গ'লহি আৰু এইফালেও ইয়াতো ধৰে আমাৰ বাৰু এইটো জান হয় এইটো আমাৰ পুখুৰী মানে আইতা আগৰ পৰাই মাছ ধৰাত বহুত চখ দেই বহুত ভালকৈ মাছ ধৰে আজি মানে নোৱাৰিলে ৰখিবলৈ নামি গৈ ধৰিছোঁ বাৰু মই খালৈও আনি আছোঁ ঘৰলৈ খালৈটো মাছ আছে আৰু আইতাই মানে খুব ধুনীয়াকৈ মাছ ধৰিব পাৰে একদম ইজিলি ধৰে মানে আৰু পানীত নামিবলৈ ভয় নকৰে মই বাৰু পানীত নামিবলৈ মোৰতো বৈদ্য ভয় লাগে মই নানামো মানে সেই পাৰে অকণ নামো আৰু কিন্তু এনেই মানে নামিবলৈ মন গ'লেও সেই পানীয়ে চানীয়ে পোক চোক জোকটোতো আৰু বহুতে ভয় লাগে কিবা পোকবিলাকো থাকে যে মকৰা নিচিনা সেইটো কাৰণে নানামো এতিয়া ব'লক ঘৰত চাগে বহুত ফূৰ্তি হৈছে আৰু ল'ৰাই বিশেষকৈ বহুত ফূৰ্তি পাইছে আমাৰ ল'ৰাই তো ব'লক এই যে আমাৰ যে বসন্ত দেই মাঘৰ বিহুৰ কাৰণে
আগৰটোৰ দৰে ছেইম মাছ অকণমান 200 গ্ৰাম ওজনত কম হ'ল আৰু এটা পালে দেউতাই জালৰ সৈতে লৈ আহিছে দেখাবৰ কাৰণে ঘৰলৈ এইটো আমাৰ ছেকেণ্ডটো মাছ দেই এইটো অকণমান ইটোতকৈ সৰু নেকি ন দেউতা দেখিছে নহয় বছ কি কামুৰিলে নেকি তোমাক এয়া আমাৰ ছেকেণ্ডজনী দেই এজনা এয়া আমাৰ উৰুকাৰ আৰম্ভণি দেই মাঘৰ বিহু আহি আছে 31st আহি আছে তো আজি আমি এই দুটা দি মানে খানা খাম আৰু ইছ দেউতা দুটা মিলে কিমান আছে কৈ দিয়া দিয়া 3.5 কেজি 7 কেজি বৰালি মাছ আছে নিজৰ পুখুৰীৰ মাছ সম্পূৰ্ণ নদীৰ মাছ ইয়াত কোনো কেমিকেল ব্যৱহাৰ কৰা নাই সম্পূৰ্ণ লোকেল নদীৰ মাছ সৰুকৈ মোৰ পুখুৰীত সোমাইছে এনেকুৱা 10-12টা মান আছে তাৰে দুটা ধৰিছো আজি প্ৰথম উৰুকাৰ ভোজ খাম বুলি ভাবিছো মাঘৰ বিহু আৰম্ভ কৰিম নিজে ধৰি আনিছো নিজে জাল মাৰি আমি মাঘৰ বিহু ভোগালীৰ উৎসৱটো আগতে পালন কৰিম এই দুটা ধৰিছো মই নিজৰ কৈ দিয়া পিছত ল'ৰা পৰীক্ষাৰ কাৰণে খাব নোৱাৰিম ন ল'ৰাৰ পৰীক্ষা আহি আছে মেট্ৰিক পৰীক্ষা গতে উৰুকাৰ দিনা মাঘৰ বিহুৰ কাৰণে বেছি এনজয় কৰিব নোৱাৰিম গতিকে আৰম্ভ আজিৰ পৰা কৰিছো এতিয়া হৈ গ'ল সন্ধিয়া আৰু আপুনি দেখুৱা মাছটো এতিয়া কাটিব লৈছোঁ তো অকণমান দেখাই দিওঁ লাষ্টবাৰৰ কাৰণে যিহেতু তেলত পৰিলে আৰু সেইটো মাছ দেখিবলৈ আমি নাপাওঁ তো সেয়াই দেখাই দিওঁ ৰ'ব অলপ এইটো দেই মায়েকে ঠাণ্ডাত টুপি চুপি লগাই আছে আৰু এইটো এতিয়া কাটিবলৈ মাতকৈ মানে মাছটোৰ হাইটটো মানে মিলি গৈছে অকণমানে মিছ হৈছে অকণমান মিছ হৈছে তো এয়া এইফালে দেউতা জুই ধৰি আছে এইফালে কচু পাত দেখিছে ন ইমান ডাঙৰ কচু পাতখনত আৰু এইটো চৰিয়া বুম ডাঙৰ চৰিয়াটো চপাই লৈছে এইফালে মাছ কাটিবলৈ গড় চপাই লৈছে এইফালে জামাই বাবু ৰখি আছে শিকিবৰ কাৰণে ধৰিবতো নাজানি আমি যে টুটুলাটো যে এইটো চাবলৈ ৰখি আছো দেখিছা মাছ দেখুৱাব নোৱাৰিলো আৰু দিয়া পানী নাহিলে আৰু গ'ল আৰু এইখিনি মাৰা লাহে লাহে 16টা 17টা এনেকুৱা পাওঁ 16-17টা এৰাতি কেনেকুৱা কৈছা তোমালোকে পাঁচমহীয়া গাই লৈ পেলাই পথাৰত মাছ টানি থাকে উপায় নাই যে মই তাত থাকোঁ মাছ এইবাৰ 5মহীয়া 4মহীয়া গাই ৰাতি থাকোঁ দিনত নহয় সেইকাৰণে মাছ দেখিলে তাই প্ৰব্লেম ছিল জপিয়াই থাকোঁ মায়ে মাছ বাচি কুচি ভাজি কৰি থৈ হস্পিটেললৈ গৈছে কি হৈছে পিছদিনা আহিছে সেই আমাৰ চকতে ভাত মাছ কাটি আছো ঠিক আছে এইটো খাই বাবু এইটো খাই ভাল পায় এইটো বাবুও ভাল পায় আৰু আমাৰ ভাইটিও ভাল পায় সেইটো নাখায় ন কিয় নাখায় এইটো এইখন বৈদ্য ভাল পায় পেটু মায়ে সৰু মাছৰ যদি ভাল মাছৰ পেটু পায় এইটো বাছি আনে তাৰ কাৰণে এইটো যে এইটো কি জানা এইটো হ'ল ইহঁতৰ ৰিজাৰ্ভ বেংক পাৰৰ আমুঠু যেনেকুৱা পাৰ বা হাঁহ মুৰ্গী আমুঠু যে আমি খাওঁ যে কি বুলি কয় গুটকা নে কি বুলি কয় এইটোৱে গুটকা এইটো ইহঁতৰ যেনে পোকৰত নাথাকে ডিঙিত থাকে এতিয়া মাছ চাছ কাটি আজৰি হ'লোঁ আৰু সন্ধিয়া চাহো
মই টিকলুৰ চিপছ হয় বেটা হয় বেটা অথনিৰ পৰা কান্দি আছে এটা চিপছৰ কাৰণে আৰু এক পেকেট মানুহ দুটাই হয় পেকেট মই ন সেয়া আমাৰ এটা আমি খাম তেৰি মেৰি বিকাজি ভুজিয়া আৰু এইফালে ক'লা নিমখ মাছ খাবলৈ হজম কৰিবলৈ এনেকৈ খাওঁ ধুনু কি খাইছা মোক দিবানে অকণমান দিবা অঁ দিয়া দিবানে মোক দিবানে আনা ভুজিয়া অকণমান ভালে পুৱা ইমান দানো অকণ দিছে পাপা জ্বলিব নালাগে হোৱা সেইকণ তুমি খোৱা সেইকণ মই খাম হা আৰু এতিয়া আহিছোঁ আমি বৌহঁতৰ ঘৰলৈ কিয় জানে আমাৰ মানে গেছটো শেষ হ'ল গেছটো শেষ হোৱাৰ দেখি জুইশালত বনাই আছে মায়ে কোমোৰা আৰু বৰালি মাছৰ তৰকাৰী আৰু বৌক বনাব দিছে কুকাৰত ভাতটো মানে একেলগে খাম বুলি কৈছিলোঁ তো সেইকাৰণে বৌহঁতৰ ঘৰত ভাতটো বহাই দিব দিছে গেছটো শেষ হৈ গ'ল যিহেতু চচপেনত বনোৱা ভাতটো মানে খাব নোৱাৰোঁ আমি আৰু মায়ে ভাল পায় বাৰু দেউতাই ইমান ভাল নাপায় সেইটো কাৰণে কৈছে ইয়াতে বনাই দিওঁ আকৌ সেয়াই আৰু তেতিয়া ইয়াত চাউল জুখি খোৱাহে কথা আজি মামাই পঢ়িছেনে অঁ পঢ়িছে অঁ কি পঢ়িছে মামাই মোবাইলত পঢ়িছে কাকাক লগাই দিয়া অঁ পিটি দিয়া অঁ ঐ মোবাইল থ মেডিকেল দেখিলে যে বৰালি মাছটোৰ এয়া খানা দেই আমাৰ এইফালে ভাবিছে এইফালে দাদা ভাইটি হাজবেণ্ড আৰু এইখন মোৰ এইফালে বছ আছে আমাৰ দেউতাই এটাক লৈ আছে মানে সি খাই বৈ আজৰি বাৰু দেউতা আৰু মায়ে পিছত খাব আৰু মাছ বৰালি মাছ কোমোৰাৰ সৈতে তো খাই লওঁ এতিয়া ধুনীয়াকৈ খাই বৈ একেবাৰে লগ পাই আছোঁ এতিয়া ধুনীয়াকৈ খাই লওঁ বৰালি মাছ আৰু কোমোৰাৰ জুতি বৰালি মাছ দেখি মানে চবেই তাত সৰহকৈ লৈছিলোঁ আৰু মাছো ঠিকছে খাম বুলি ভাবিছিলোঁ এপিছৰ ওপৰৰ মাছ কোনেও খাব পৰা নাই আৰু ভাত চাব এইখিনি ভাত আমি 5টা মিলি এনেকৈ কৰিছোঁ দেই মোৰ বেছি আছে তাৰ এটাও নাই আমি বাবু মই তুমি আৰু আমি তিনিটা মিলি এইখিনি এনাই হৈছে 3টা সেই এজনৰ আৰু এজনী আৰু একফালে মই ইমানেই মাছ খাম মানে বাতি কিন্তু চাফা